হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আমাৰ খবৰ ভালে। আপোনালোকক মোৰ এটা অকণমানি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেললৈ সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি আমাৰ মাৰ বাৰীখনত কি আছে চাওঁ। মানে মাৰ ঘৰৰ কথা কৈছোঁ দেই। এইফালে ইয়াৰ কল, এইফালে এওঁ কল কাটি আছে, এইফালে জলকীয়া আছে, কুঁহিয়াৰ আছে। 330 এটাহে কম। এই আখীটো 29টা আছে, 30টাই অঁ, 30টাই 300 মান ল'লেহেঁতেন। কল থোকা মানে ইমানেই ডাঙৰ নহয়, অকলে মানে কাটিবলৈ দিগদাৰী হয়। সেইকাৰণে কল এআশীকৈ কাটি থাকিব লগা হৈছে। কলগছ ধেৰ আছে, এইফালে এজোপা পাণ গছ আৰু অন্যফালেও আছে দেই, পাণো ধেৰ আছে। সেইফালে এথোকা কল লাগি আছে, তাৰপিছত এইফালে আৰু এথোকা কল লাগি আছে। মানে কল মাহঁতৰ তাত বান্দৰ নাই যে সেইকাৰণে ধেৰ হয়।